Hello guys, welcome back to my YouTube channel. আৰু আজি ব্লগটো ষ্টাৰ্ট কৰিলোঁ বহুত দিনৰ মূৰত। কালি মোৰ শ্ব'ৰ টিকেটকেইটা আহি গৈছে, আপোনালোকক দেখাই যাম। গাইজ কালি টিকেট আহি গৈছে এইকেইটা, বাৰকোডকেইটা নদেখাওঁ দিয়ক গাইজ, কোনোবা আকৌ স্কেন টেন কৰি দিলি। টিকেট আহি গৈছে, মাষ্ট যাই কিনে চাম। আপোনাক যোনে যোনে চাব নাপায় বা টিকেট কোনো কিনিব পৰা নাই বা এফৰ্ড কৰিব পৰা নাই, মোৰ ভিডিঅ' চাব, মোৰ ভিডিঅ' চাই কিনে চব মই এনজয় ল'ব। চ' ভিডিঅ'টো চাই থাকক এণ্ডিঙলৈকে। গাইজ মস্ত ঠাণ্ডা বাহিৰত, আকৌ ৰ'দ চ'দ দিয়া নাই, মানে পূৰা কুঁৱলী দিছে, একেবাৰে ব্ৰেকৰ তলত সোমাই আছোঁ ভিডিঅ' মানে ইউটিউব চাই। চ' এখন ফিল্মখন চাই কিনে গধূলি বাহিৰলৈ ওলাই যাম, তাৰপিছত ভিডিঅ'টো আপোনালোকে চাই পূৰা কণ্টিনিউ, মই ভিডিঅ'টো কণ্টিনিউ কৰিম বাহিৰলৈ যোৱাৰ পিছত। চ' এতিয়া চাহ খোৱাই নাই, মই চাহ খাওঁ বাৰু মন্দিৰত চাকি দি আছে, মন্দিৰত চাকি দিয়াৰ পিছত আমি চাহ খাম, চাহ খাই কিনে বাহিৰত যাম। গাইজ ফাইনেলি অলপ ৰ'দ দিছে এতিয়া, মানে বহুত টাইম এতিয়া ৰ'দ দিয়া নাছিল, ৰাতিপুৱাৰ পৰাই মানে পূৰা মেঘ দি আছে, তামাম ঠাণ্ডা। মই একবাৰ ভাবিছিলোঁ কাপোৰটো পিন্ধোঁ, বাট কাপোৰটো নিপিন্ধিলোঁ, মানে আকৌ গৰম লাগি যাব, সেইকাৰণে এনেকৈ আছোঁ। গাইজ অলপ মই আমাৰ মাটিত দেখি আহিছোঁ, আৰু এনেকুৱাকৈ হেড দেখা পালি গাইজ আমাৰ মানে সৰুকালৰ মেমৰিজ মহা মনত পৰে। মানে গাইজ সৰুকালৰ মেমৰিজ মহা ইয়াত মানে মনত আহি যায়, মানে আমি আগতে জাপ পাইছিলোঁ নে, হেড মহা এতিয়া মাৰাণ মাৰি উঠে, পূৰা জাপ মাৰোঁ, জাপে থাকোঁ, দিনটো গাটো খুজি থাকে পূৰা। চ' ঘৰৰ পৰাও খেদিছিল এইগিলা। গাইজ মই অলপ আছোঁ অজিন্তল দেখি অলপ ফুৰিবে, মানে অজিন্তলত টাইম আড্ডা মাৰোঁ, বহুত টাইম ঘৰৰ ভিতৰত থাকিলোঁ আৰু বৰ লাগি গৈছে। চ' গাইজ মই অজিন্তলত আহিলে আমাক টিপুটোক দেখা পামে, মোক খাৱাবতী বুলি কয়, খাৱাবতী যদি ওপৰত পোষ্ট আছে সেইটো হৈছে টিপুত। টিপুত নমস্কাৰ দি গাইজ নমস্কাৰ দিবা চেলুত মাৰি দিছে। কি হ'ব বিয়া পাতবি না? কিমান তাৰিখে? আপি চাইছে নাই? কি খুৱাবি বিয়াত? হাঁহি খুৱাবি কক কাও চব মাছ এ বে ইয়াৰ গাইজ গোটাই আম্বানীৰ তাতে বিয়া এটা আনাব, গোটাই হাঁহৰ পৰা পাৰাক লাগি গোটাই খুৱাবই। হে মই যাই আছোঁ এতিয়া বাহিনী আনিবাক লাগি, আমাৰ মাইক লাগে বোলে বাহিনী। চ' মই বহুত দিনৰ পৰা কৈ আছে বাহিনী লাগে বুলি, চ' মই বাহিনী আনিব যাইছোঁ, কিনি আনিব লাগিব। আমাৰ তাতে নাৰিকল সেই নাপায়ে, বা নাৰিকল নহয় চৰি তামোলৰ পাত। চ' কিনি গাইজ বাহিনী বিচাৰি আহিলোঁ, কিন্তু ঘৰটোত কোনো নাই, ভাবছিলোঁ আছে নেকি যাই কিনে বাহিনী কিনি আনো, কিন্তু কোনো নাই। চ' গাইজ তাতে প্ৰেছাৰৰ ডায়েবেটিছ জুখি আছে, সেইদিনা আমি এটা জোখাওঁতে হাই প্ৰেছাৰ বুলি কৈছে, আজিতো জুখিবই নোৱাৰোঁ মই মানে সাহসে নাই আজি মোৰ জুখি আছোঁ, আজি নুজোখোঁ। আজিও মাতিপে সুধিছিলাম পাচোন, নাই আজি নহ'ব ভাই মোৰ দ্বাৰাই। গাইজ মই খাম এতিয়া গধূলি কফি। চ' কফি লৈ লৈছোঁ, পাকাত বহি খাওঁ, আমি ডাউন টু আৰ্থ মানুহ নে, মানে আৰ্থ নহয় পাকাত লগত লাগি আছোঁ, ডাউন টু আৰ্থ মানুহ আমি। চ' সেইকাৰণে পাকাত বহি খাওঁ, আমাৰ আছে বাৰু এই ডাইনিং চাইনিং আছে, তথাপিতো নাখাওঁ আমি মই পাকাত বহিয়ে খাওঁ। চ' মই লৈছোঁ কফি, এই বিস্কুট, গুড ডে গাইজ, গুড ডে বিস্কুট, আৰু চবৰে যাতে গুড। গাইজ আমাৰ মায়ে কফি বনালি গোটাই তাম খাৱাই লাগি থাকে, কিন্তু কি ধুনীয়া সোৱাদ বনাওঁৱে, গোটাই গাখীৰ চামনিৰ ওপৰতে বনাওঁৱে, কিন্তু বিৰাট সোৱাদ। কিন্তু কথাটো ক'ব দিছে মায়ে, সেনে কৈছে। মই শৌচাবাদ দিনা কোনোবা যদি লগ পাওঁৱে, মোৰ ভিডিঅ' চাই যদি কোনোবা চিনি পায় মোক মাত দিব, আৰু একেলগে বহি চাম চবৰ লগতে। আৰু এইকেইদিন মানে লম্বা ভিডিঅ' দিয়া নাছিলোঁ, কাৰণ অলপ ভিউজটো অলপ ডাউন পৰিছিল। বাৰু একো নাই, এটা ভিউজ আহে বা 1 লাখ ভিউজ আহে বা 1 মিলিয়ন ভিউজ আহে, ফৰক নপৰে। মই ইউটিউবত ভিডিঅ' দি থাকিম, যিমান ভিউজে নহওক, মোৰ ক'ব লগা একো নাই। আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। লগ পাই আছোঁ এটা আনাডাৰ ভিডিঅ'ত, তেতিয়ালৈ